to my channel. Bihur batar akha kori apnaloke সকলোৱে ভালে আছে আশা খালাম নংথাক মনা বইব মজাঙে নঙ আৰু আজি হৈছে গৰু বিহু আৰু আপোনালোকক সকলোকে হ্যাপি ৰংজালি বৈশাগু মানে হ্যাপি বহাগ বিহু এই বহাগ বিহু আপোনালোকৰ যাতে ভালে কুশলে যায় এনজয় কৰক আৰু করোনা বুলিতো লাস্ট ইয়ার বহাগ বিহু ভালদৰে মনোৱাই নহলে এইবাৰ সকলোৱে হ্যাপি থাকক এনজয় কৰক বিহু নাচক আমাৰ পূজা কৰা হৈ গল আজি দিনত অলপ পূজা কৰা হয় গৰু বিহুৰ দিনাখন এতিয়া বাকি আজি দিনটো কি কৰো কি নকৰো হেইটো আপোনালোকৰ লগত অলপ শেয়াৰ কৰি বুলি এই ভিডিও এটা বনালো আৰু আশা কৰো আপোনালোকে ভিডিওটি শেষলৈ চাই থাকিব এইফালে দেউতাই মুৰ্গী পুৰি আছে আৰু এইফালে মায়ে সাফা কৰি আছে আমাৰ বড় ৰাভা মাইকীবোৰ কোনো কম নহয় দিয়ক মুৰ্গী বাছাৰ পৰা কাটাৰ পৰা গোটেইখিনি পাৰে হয়নে নহয় বাৰু আৰু আজি আমাৰ ঘৰত বিহু বুলি স্পেশাল লোকেল মুৰ্গী আছে এইখিনি লৈ আনিছো ভেদাইলতা একেবাৰে কুমলীয়া পাত লোকেল মুৰ্গীৰ লগত অনলাইন খিৰি বনাম এইখিনি এতিয়া ভালদৰে ধুই মিলি সৰু কাটি লম এয়া মই লোকেল চিকেন ৰঙচুৱা হয় প্ৰায় 70% মান ভিজি যোৱালৈ ভাজি লৈছো অনলাইন খিৰি বনাবলৈ মানে পিঠাগুৰি আঞ্জা বনাবলৈ এতিয়া উলিয়াই লম এইখিনি গোটেইখিনি উলিয়াই ললো এতিয়া যিখিনি তেল ৰহি গৈছে তাতে এয়া ভেদাইলতা কাটি লৈছিলো সেইখিনি দিও এতিয়া দিছো আধা কাপ মানৰ সমান কলখাৰ খাৰেই এইখিনি এতিয়া ভালদৰে সিজাই লম পাতখিনি তাৰ পিছত পানী দিম পিঠাগুৰি আৰু 1 কাপ পানী ভালদৰে মিহলাই লৈছো গোটেইখিনি जानोबो खहाबा लोंनोबो खहाबा लेखा फरायावबो गोसो जवा गोजोना सुखुआ उरां फारां जायो मोदोर गोसो সাতৰ পৰা তলত ঘৰত আহিলো কিচেনত অলপ কাম আছিলে সেইখিনি কৰিলো আৰু এয়া চাওক বিহু বুলি হাতত অলপ জেতুকা লগাইছো আৰু এয়া ঘৰত অলপ কালাৰ কৰা হৈছিলে সেইবাবে এইকেইদিন অলপ ব্যস্ত আছিলো আৰু ভিডিও দিয়া হোৱা নাছিলে বহুত দিন হৈ গৈছিল ভিডিও নিদিয়া আজিহে ভাবিলো বিহু বতৰ ব্লগ বনাও আৰু আপোনালোককো দেখাম আজি দিনটো কেনেকুৱা গল কি গল এয়া কিচেনৰ কাম হৈ গল ভাত মানে তলতে বনাইছিলো ভাত ললো এতিয়া হৈছে আমাৰ মেমাং বৰুৱা সময় গোটেইখিনি বাকি আঞ্জা পাচলিটো ওপৰতে বনোৱা গৈছে ভাতটো তলত বনালো আৰু গৈ আছো ওপৰত এইফালে ডিয়াৰ হাজবেণ্ড Happy Bihu to all of you. আৰু মোক Bihu also. Thank you, same to you. Happy Bihu, happy Rongali Bwisagu. আৰু এইফালে আমাৰ টিকলি সুইটি মইনা ফুল বান্ধি হয়তো মাছ করবে ল'ৰা ছোৱালী সকলো পেটা বিক্ৰী বোৱাৰী সকলোকে মৰম চেনেহ কৰি যাতে এয়া সুবিধা এখন কলেজ দিছে
দিছে কাম কৰোঁ নাম কেতিয়াবা সকলোৰে মাজতে মৰম চেনেহ থাকে এইফালে মায়ে বনাইছে ঢেকীয়া আৰু মাংস মুৰ্গীৰ মাংস আলু এইটো বাৰু দেখুওৱা নহ'লে এইফালে মায়ে বাৰী আছে সকলোৱে অলপ অলপ খাম এতিয়া ঢেকীয়া আৰু মাংস আৰু আজিৰ দিনটোত 101 বিধ শাক মানে মিলাই ভাজি খোৱা হয় আজিৰ দিনটোত মানে খালে যিমান বিষ থকা পাত হ'লেও মানে ভাজি খালে মানে বিষ নালাগে বুলি কয় আৰু গাৰ বিষ বা কিছুমান বেমাৰ আজাৰৰ বাবেও ভাল বুলি কোৱা হয় আমাৰ বিচাৰি গৈছিলে বজাৰত নাপালে কেতিয়াবা ওলাই এনেকুৱা 101 বিধ এনেকুৱা মিক্স শাক কিন্তু আজি নাপালে দেউতাই গৈছিলে বজাৰত সেয়ে ঢেকীয়া আৰু মাংস বনাই দিলে আৰু মায়ে সেইটো দেখুওৱা নহ'লে মই কিবা এটা বেলেগ কামত বিজি হৈ থাকিলোঁ এতিয়া এইফালে মাৰ বাৰা হৈ গ'ল অলপ অলপ খাওঁ আৰু বৰা ৰহিটো কেনেকুৱা হৈছে সেইটোও দেখুৱাই আছোঁ ৰ'ব Jota dam gunjung lai sing sing ri sumai zap kring dam gun এইফালে দেউতাক খাই চাবলৈ দিলোঁ ধুনীয়া হৈছে বোলে মিঠা চোখা হৈছে বৰা ৰহি বা মাইব্ৰা জুমাইটো ঢেকীয়া আৰু মাংস ভাজিৰ লগত খাই আছে দেউতাই ঢেকীয়াৰ লগত মাংস বহুত টেষ্টি হয় খাবলৈ মই কেতিয়াবা দেখুৱাম বাৰু আপোনালোকক বনাই বহুত টেষ্টি এতিয়া হৈ গ'ল লাঞ্চ টাইম আজিৰ খানা এয়া ভেদাইলতাৰ লগত মুৰ্গী মাংস অনলাইন ঘি আৰু ঢেকীয়াৰ লগত মুৰ্গী মাংস চালাড আৰু ভাত চিম্পল থালি এতিয়া লাঞ্চ টাইম লাঞ্চ কৰোঁ আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'টি চাই ভাল পালে আৰু যদি ভাল পালে লাইক এটা কৰিব আৰু মোৰ চেনেলত যদি নতুন চেনেলটি ছাবস্ক্ৰাইব কৰিব